ধোৱা কাউৰী আৰু টিপচি চৰাই এক বুলে ধোৱা কাউৰী আৰু এটা টিপচি চৰাই আছিল সিহঁত দুয়ো সখী বন্ধালে এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে ধোৱা কাউৰীয়ে টিপচিক ক'লে সখী সখী চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে এথাপ মাৰি আনি আহোঁহত আহা টিপচিও এৰা আহোঁহত বাহা বুলি মাত দিলত ধোৱা কাউৰীয়ে ক'লে কিন্তু সখী এটা কথা মই থুতত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহ'লে মই তোমাক খাম আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনে তুমি মোক খাবা ধোৱা কাউৰীৰ কথা শুনি টিপচিয়ে ভাবিলে মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই সেই দেখি বুজিছো সি মোক খাবলৈ বুদ্ধি পাতিছে বাৰু দেখা যাওকচোন সি মোক কেনেকৈ খায় ইয়াকে ভাবি টিপচিয়ে উত্তৰ দিলে বাৰু সখী সেই হওক ধোৱা কাউৰীয়ে ক'লে তেনে তুমি আগেৰে থাপ মাৰি আনা টিপচিয়ে উত্তৰ দিলে নহয় সখী তুমি আগেৰে আনা কাউৰীয়ে ক'লে তুমিহে আগ হ'ব লাগে মই তোমাৰ পিছতহে এই কথা শুনি টিপচিয়ে তাৰ এখুটমান ঠোঁটেৰে থাপ মাৰি এঠুট ধান আনিলে কিন্তু সি নিচেই তাকৰ তাৰ পিছত ধোৱা কাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচিয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ ধোৱা কাউৰীয়ে ধান আনি মাত লগালে সখী মই এতিয়া তোমাক খাব পাৰোঁ নিশ্চয় পোৱা সেই দেখি তুমি মোক খাবা কিন্তু তাৰ আগেৰে তুমি মোৰ এটা কথা ৰাখিব লাগিব তুমি সততে মৰাশ খাই ফুৰা সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা ধোৱা কাউৰীয়ে বাৰু সখী তোমাৰ কথা ৰাখিম মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে সাগৰ ককাই অ' সাগৰ ককাই সাগৰে উত্তৰ দিলে কি হৈছে ধোৱা কাউৰীয়ে ক'লে দে পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট সাগৰে উত্তৰ দিলে কিহত কৈ দিম যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰা সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ'ল কুমাৰক কাউৰীয়ে মাত লগালে কুমাৰ ককাই ঘৰত আছানে কুমাৰে উত্তৰ দিলে আছো কিবা কৈছে কাউৰীয়ে ক'লে দে টেকেলি তুলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট কুমাৰে ক'লে মোৰ ঘৰত গঢ়া টেকেলি নাই যদি অলপমান মাটি আনি দিব পাৰা তেনে মই টেকেলি এটা গঢ়ি দিব পাৰোঁ কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰতে গৈ মাটিক ক'লে দে পানী দিওঁ কুমাৰক গঢ়ক টেকেলি তুলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট মাটিয়ে উত্তৰ দিলে মই নিজেই কেনেকৈ দিম যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ সি মহক মাত লগালে দে শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তুলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট মহে উত্তৰ দিলে মই নিজে মোৰ শিং কেনেকৈ দিম যদি কিবা উপায়েৰে নিব পাৰা নিয়া মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰলৈ পাই কুকুৰক ক'লে মাৰ মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তুলো মাটি পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট কুকুৰে উত্তৰ দিলে আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই সেই দেখি মোৰ গাৰ বল কমি গৈছে তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ কাউৰীয়ে গাই ওচৰলৈ গৈ ক'লে দে গাখীৰ খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তুলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট গায়ে উত্তৰ দিলে মই বহি হৈছোঁ ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা তেনে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম গাই উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰতে গৈ ঘাঁহক ক'লে দে ঘাঁহ খুৱাওঁ গাই ওলাওক গাখীৰ খুৱাওক কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তুলো পানী পখুত ভোজন কৰোঁ টিপচি গোট ঘাঁহে উত্তৰ দিলে মই কেনেকৈ ঘাঁহ দিম যদি কাটি নিব পাৰা নিয়া ঘাঁহৰ উত্তৰ শুনি কাউৰী কমাৰৰ ঘৰ পালেগৈ কমাৰক মাত লগালে কমাৰ কাই ঘৰত আছানে কমাৰে উত্তৰ দিলে আছো কাউৰী ভাই কিহৰ কামত বা আহিলা কাউৰীয়ে উত্তৰ দিলে দে খন্তি কাটো ঘাঁহ খুৱাওঁ গৰুক ওলাও গাখীৰ খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তুলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট কমাৰে ক'লে মোৰ জুই কোৱা নুমাই গ'ল
যদি মোক জুই অলপ আনি দিব পাৰা তেনে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুই খোৱা ওলাইছে। সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ী ওচৰত চাপি কাউৰীয়ে ক'লে, আই মোক অলপ জুই দিব পাৰানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহত কৈ দিম? কাউৰীয়ে ক'লে, মোৰ ডেউকাৰ ভিতৰতে বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুই আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠা ডৌকা পৰি গলত সি মাছ সাগৰতে পৰি বুঢ়ী মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীয়ে পাছে পাছে আহি আগৰে পৰা গুৰিলৈ আটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীয়ে এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ আৰু মোৰ কাপোৰ কানি কলা হলত ময়ো গুচি আহিলোঁ। ঢেকীয়াই মেলিলে থুৰ, মোৰ কথাৰে পৰিল উৰ। তামোলে মেলিলে দাবী, কোন কলৈ যাবি? কলা মেকুৰীৰ বগা কাণ ডাকি বোলে ৰাম ৰাম। ধন্যবাদ। নমস্কাৰ। এই কাহিনীটোৰ আছিলে বুঢ়ী আই সাধুৰ এটি অন্যতম সাধু ধোঁৱা কাউৰী আৰু টিপচী চৰাই। লেখক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে নিশ্চয় তেওঁক চিনি পোৱা, আৰু যদি তেওঁক চিনি নোপোৱা তেনেহ'লে তেওঁক বিষয়ে পঢ়িবা, নতুবা মা দেউতাক সুধিবা। আমাৰ সাধু কোৱাত কেনে হ'ল নিশ্চয় কমেণ্ট কৰি জনাবা। আমি অতি সোনকালে লগ পাম। ধন্যবাদ।